हेलो फ्रेंड्स मैं जिनिता नाथ मोर अन्य एटी भिडिओले आपनालोक सकलोके जानाइछु स्वागतम। जिসকল बंधु बान्धवीये मोर चेनेलটো नतुनকৈ চাই আছে प्लिज चेनेलটো সাবস্ক্রাইব কৰি ল'ব। 26 নৱেম্বৰৰ দিনা ৰাজভৱন যাত্ৰা কাৰ্যসূচীত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে অংশগ্ৰহণ কাৰ্যসূচী সফল কৰিবলৈ আৰু আপোনালোকক দেখুৱাম স্মাৰক পত্ৰ প্ৰদান। কর্মচারী মাননী হরি মজুরি দিও শ্রমিকের ন্যূনতম মজুরি 26,000 ধার্য করো শ্রমিকের ন্যূনতম মজুরি 26,000 ধার্য করো এখন সম্পদ বিক্রি করি সরকার বলি হায় হায় এখন সম্পত্তি বিক্রি করি সরকার চলো বিজেপি হায় হায় বিজেপি হাতাও দেশ বচাও মই কম বিজেপি হাতাও আপনালোকে কব দেশ বচাও বিজেপি হাতাও দেশ বচাও বিজেপি হাতাও দেশ বচাও দেশ বচাও দেশ বচাও বিজেপি হাতাও দেশ বচাও বিজেপি হাতাও দেশ বচাও বিজেপি হাতাও এই স্লোগানের ভিত্তিত আমি আগবাড়ি আর আমার প্রতিটো অংশর শ্রমিক কর্মচারী যে দাবি আমি বেকার বিলাকৰ চিঠি দিয়েছি বুঝছে অসমৰ নাম ৰখাৰ কাৰণে এই ধৰণে এনপিআৰ বাতিল কৰা আৰু অপিআৰ বাহাল ৰখা এই দাবীও মই কম এনপিআৰ বাতিল কৰক আপোনালোকে ক'ব লাগিব অপিআৰ বাহাল ৰাখক মানে ওল্ড পেঞ্চন স্কিম পুৰণা পেঞ্চন আঁচনি বাহাল ৰাখক এনপিআৰ স্মাৰকপত্ৰ আনুষ্ঠানিক আগতে পঢ়ি দিওঁ তাৰপাছত ঠিক আছে আগতে এই স্মাৰকপত্ৰ সকলোৰে জ্ঞাতাৰ্থে পাঠ কৰি দিব SKMৰ আহ্বায়ক টিকেন দাসে। বন্ধুসকল আমি কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু সংযুক্ত কিষাণ মৰ্চা অসম এই মঞ্চসমূহৰ পক্ষৰ পৰা ইয়াৰ লগত আমাৰ ফেডাৰেশ্যনসমূহ আছে এই তিনিটা মঞ্চৰ পক্ষৰ পৰা আমি যে স্মাৰক পত্ৰ আপোনালোকৰ জ্ঞাতাৰ্থে পঢ়ি দিব বিচাৰিছোঁ। প্ৰতি মহামহিম ৰাষ্ট্ৰপতি মহোদয়া ৰাষ্ট্ৰপতি ভৱন নতুন দিল্লী মাননীয় ৰাজ্যপাল মহোদয় অসমৰ জৰিয়তে এইখন আজি সমগ্ৰ দেশজুৰি যেহেতু কাৰ্যসূচী হ'ব গতিকে আমি ৰাষ্ট্ৰপতিলৈকে আমাৰ স্মাৰক পত্ৰ দিছোঁ প্ৰতিটো ৰাজ্যপালৰ মাধ্যমত বিষয় কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ কৃষক আৰু শ্ৰমিক কৰ্মচাৰী বিৰোধী নীতিবোৰ পৰিৱৰ্তনৰ বাবে মাননীয় ৰাষ্ট্ৰপতি মহোদয়ৰ হস্তক্ষেপ বিচাৰি স্মাৰক পত্ৰ। মহোদয় আজি ট্ৰেড ইউনিয়ন কৰ্মচাৰী সংগঠন তথা কৃষক সংগঠনসমূহে যৌথভাৱে সমগ্ৰ দেশতে মাননীয় ৰাজ্যপালৰ জৰিয়তে ভাৰতৰ মহামহিম মাননীয় ৰাষ্ট্ৰপতি মহোদয়লৈ স্মাৰক পত্ৰ প্ৰদান কৰিব। আমি অসমত আটাইবোৰ সংগঠনৰ জৰিয়তে এই স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ। মহোদয় আমি লক্ষ্য কৰিছোঁ যে চৰকাৰৰ স্বঘোষিত অমৃত কালত দেশৰ সংবিধান তথা গণতন্ত্ৰ আজি বিপদৰ সন্মুখীন হৈছে। একেদৰে এই অমৃতকাল অৱস্থাতেই আমাৰ দেশৰ শ্ৰমজীৱী আৰু কৃষিজীৱী ৰাইজে নিজৰ জীৱন জীৱিকাৰ বাবে প্ৰমোদ গণিব লগা হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ অভূতপূৰ্ব দাম বৃদ্ধি বৰ্ধিত নিবনুৱা সমস্যা